गुड इवनिंग स्टूडेंट्स। आज आको नवम श्रेणीर अসমীয়া বিষয়ৰ পাঠ যুঁজ নামৰ পাঠৰ 4 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তোমালোকে চোৱা প্ৰশ্নটো আছিল এনে ধৰণৰ: নিৰ্মলে সিদ্ধাৰ্থই কিয় নিসংগতাত ভুগিছিল বুজাই লিখা। উত্তৰ হিচাপত আছে তোমালোকে চাবা। সিদ্ধাৰ্থ এজন অতি সংবেদনশীল ল'ৰা আছিল। তাৰ মাক দেউতাকৰ পাৰিবাৰিক জীৱন বৰ সুখৰ নাছিল। যি সময়ত আন ল'ৰা ছোৱালীবোৰে মাক দেউতাকৰ পৰা পক্ষীৰাজ ঘোঁৰাত উঠি মেঘৰ মাজত ঘূৰি ফুৰা কোনোবা ৰাজকোঁৱৰৰ সাধু শুনিছিল, সেই সময়ত সিদ্ধাৰ্থই মাক দেউতাকৰ কাজিয়াৰ মাজত উজাগৰি ৰাতি পাৰ কৰিছিল। সিদ্ধাৰ্থৰ মাক দেউতাক কাজিয়াখনে শেষত বিচ্ছেদৰ ৰূপ পাইছিল। তেওঁ মাক দেউতাকৰ প্ৰতি অভিমানী হৈ পৰিছিল। সপ্তাহ পষেকৰ মূৰত তাক স্কুললৈ লগ ধৰিবলৈ অহা দেউতাকক তেওঁ আহিবলৈ মানা কৰিছিল। মাকৰ প্ৰতিও তাৰ কোনো ধৰণৰ আগ্ৰহ নাছিল। মাকৰ প্ৰতিটো কথাৰ উত্তৰ তেওঁ আক্ৰোশমূলকভাৱে দিছিল। লাহে লাহে তেওঁ মানসিক পৰিৱৰ্তন ঘটিবলৈ ধৰিছিল। তেওঁ নিসংগতা আৰু হতাশাত ভুগিছিল। এইখিনিয়ে হ'ল উত্তৰ, তোমালোকে লিখি ল'বা। থেংক ইউ।